এটি ভিডিঅ'তে স্বাগতম জনালোঁ আৰু আজি মোৰ ব্লগটো বাটৰ পৰাই আৰম্ভ কৰিছোঁ আৰু ঘৰত সময় নহ'লে মানে জল্দি ওলাই আহিবলৈ হ'ল তাৰপিছত সেইকাৰণে এতিয়া গাড়ীৰ পৰাই আৰম্ভ কৰিলোঁ আজি মই যাবলৈ ওলাইছোঁ কুকুক ভেকচিন দিবলৈ 3.5 মাহৰ এটা ভেকচিন আছে তাৰ আজি ভেকচিন দিবলৈ আহিছোঁ AFC দিম ইয়াতে এয়াৰফোৰ্চ ক্লিনিক এখন আছে তাতে দিমগৈ আমি তাৰপিছত আপোনালোককো মোৰ লগত লৈ যাওঁ বুলি ভাবিলোঁ আপোনালোকেও চাই থাকক আজি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰু আপোনালোকক ক'বলৈ পাহৰিছিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো তাৰপিছত শ্বেয়াৰ কৰি দিব আপোনালোকৰ লাইকছ কমেণ্ট শ্বেয়াৰ এইবিলাকে মোক আকৌ এটা ভিডিঅ' বনাবলৈ উৎসাহ জনাব কিয়নো আপোনালোকে জানেই এতিয়া মই অকলে নাই মোৰ লগত এতিয়া কুকু আছে কুকু এটা আছে গতিকে তাৰ লগত অকণ ভিডিঅ' বনাবলৈ কষ্টই হয় দিয়কচোন তথাপি আপোনালোকৰ কাৰণে বনাম ভাবিছোঁ গতিকে আপোনালোকে অকণ উৎসাহ জনাব বুলি আশা কৰিছোঁ আৰু ঠিক আছে আপোনালোকে চাই থাকক বাৰু ভিডিঅ'টো একদম ফুলৰ দলিচা বাৰি থোৱাৰ নিচিনা লাগিছে ইমান ধুনীয়া লাগিছে এই মৰা গছ কেইজোপাও দেখি ভালহে লাগিছে কিবা এটা ধুনীয়া হৈ গৈছে ৰাস্তাবিলাকত ইমান ধুনীয়াকৈ ফুল লগাই থয় দেখিয়ে কিবা এটা ভাল লাগি যায় ৰাস্তাটো একদম ইমান ধুনীয়া লাগে ফুলৰ দলিচা যেন পাৰি থৈছে আৰু বিশেষকৈ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'লৈকে এই 3 মাহ 4 মাহ বেছি ধুনীয়া লাগে ৰাস্তাবোৰ দেখি পেলাই গোটেই ফুলবোৰ ফুলি উঠে আৰু এই খৰালি ছিজনটো অহাৰ লগে লগে নতুন ফুল লগাই দিয়ে মানুহ লাগিয়ে থাকে এনি টাইম কামত ভাল লাগে পথটো দেখি গোটেই ভিডিঅ'টো গোটেই ৰাস্তাটো দেখুৱাব হ'লে বহুত দীঘল হৈ যাব সেইকাৰণে মই মাজে মাজে অকণমান ৰেকৰ্ড কৰি ৰাখিছোঁ আৰু গোটেইখিনিটো দেখুৱাব সম্ভৱেই নহয় যি নহওক আপোনালোকে চাই থাকক মানসিং ৰোড
পালোহি আৰু 1 মিনিট আছে আৰু এইপিনে আমাৰ টুকু শুই গ'ল আনদিনাও ইমান টাইমত গা ধুৱাই দিয়াৰ পিছত শুই যায় মাছাজ কৰি দিয়া হয় আমি আহি বৰ্তমান পাই গ'লোঁ জাষ্ট গাড়ীৰ পৰা নামিলোঁ আৰু তাৰপিছত আমি অকণমান খোজকাঢ়িব লাগিব কাৰণ মই অ'লাৰ বুক কৰোঁতে অন্ধ্ৰপ্ৰদেশ ভৱন বুলি মাৰিলোঁ আৰু এতিয়া যাব লাগিব এইফালে অকণমানকৈ দেখি আছেনে এই বিল্ডিংটোলৈ যাব লাগিব আৰু এতিয়া আমি অন্ধ্ৰপ্ৰদেশ ভৱনৰ ফ্ৰণ্টত আছোঁ আপোনালোকে চাওকচোন বাৰু অন্ধ্ৰপ্ৰদেশ ভৱনটো আমি আহি এতিয়া পাই গ'লোহি আৰু আপোনালোকক মই AFCখন কোনখিনিত আছে দেখুৱাম এইখিনিত কেইবাটাও ৰাস্তা আছে আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ চাওকচোন আমি এইফালে আছোঁ ছাঁ পৰি আছে একদম গছ আছে আৰু এইফালে খোজকাঢ়ি অহা যোৱা কৰিও ভাল আৰু এইটো ৰাস্তাত আছোঁ তাৰপিছত এইপিনে এটা অটো এখন আহি আছে দেখিছে যে সেইফালে ৰাস্তাটো আমি যাম আৰু এইফালে এইটো আমি এতিয়া AFCখনৰ ফ্ৰণ্টতে ৰৈ আছোঁ পাপাক ইয়াতে আছে আমি ফোন কৰিছোঁ এতিয়া বাহিৰলৈ ওলাই আহিব আৰু তাৰপিছত এতিয়া ইয়াৰ ফ্ৰণ্টত আছে এখন নেশ্যনেল ইনষ্টিটিউচন এছেম্বলি এখন আৰু ইয়াৰ ফ্ৰণ্টতে আছে AFC হেল্ল' ফাইনেলি আহি মই এতিয়া ঘৰ পাই গ'লোহি আৰু আমি টুকুক ভেকচিন দি পেলাই ক'ৰবাত ফুৰিবলৈ যাম ভাবিছিলোঁ কিন্তু যোৱা নহ'ল আৰু কাৰণ তাৰ আজি বিহু হ'ব আৰু জ্বৰো উঠিব পাৰে সেইকাৰণে নগ'লোঁ তাৰপিছত আৰু ভেকচিন দিয়াৰ পিছত যিখিনি জেগাত বেজীটো দিয়া হয় সেই জেগাখিনিত আইচ লগাই থাকিব লাগে তেতিয়া সেই বেজী দিয়া জেগাকণ মানে টান হৈ নাযায় আৰু অলপ আৰাম পাবহি সেইকাৰণে সোনকালে গুচি অহা হ'ল আৰু আপোনালোকেও তেনেকুৱা কৰিব ভেকচিন দিয়াৰ পিছত সেই জেগাখিনিত আইচ লগাই থাকিব তাৰপিছত বেছি যদি হৈ যায় পেৰাচিটামল খুৱাব পাৰে মই আগৰ দুবাৰো খুৱাইছোঁ টুকুক যি নহওক আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো আৰু বেছি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ আৰু মেডিকেলখনত কিছুমান নিয়ম আছে তাত মোবাইল তেনেকৈ ৰেকৰ্ডিং কৰা এলাউ নাই আপুনি কিয় বুজি পাইছে তাৰপিছত আকৌ কি কয় মেডিকেলত এনেও বেয়াই লাগে দিয়কচোন ৰেকৰ্ড কৰি ৰাখিবলৈ এইবিলাক গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আৰু